আৰু মেবি মোৰো নেগেটিভ আৰু পজিটিভ দুয়োটাই আছে। যিসকলে ভাবে নহয় যে মই ফেচবুক প্ৰফাইলত মই যদি ভিডিঅ' আপলোড কৰোঁ বা কিবা এটা ষ্টেটাছ দিওঁ, ৰিলছ আপলোড কৰোঁ, তাত 1000, 1500, 2000 ভিউজ আহে আৰু মই কি ভিডিঅ' আপলোড কৰিছোঁ য'ত 1000 ভিউজো নাহে। তো চাওক, মই এটা কথা কৈছোঁ, আপোনালোকে যদি ইমানেই পাৰে ন, আপোনালোকে ফেচবুক পেজ ক্ৰিয়েট কৰক আৰু ফেচবুক পেজত আপোনালোকে 1000, 1500, 2000 ভিউজ আনি দেখুৱাওক। আৰু যিসকলে এই আবুল তাবুল কমেণ্টবোৰ কৰি থাকে ন, তেখেতসকলক কৈছোঁ, আপোনালোকে যদিহে সঁচাকৈ আপোনালোকৰ ভিউজ ইমান আহে, ফেচবুক পেজ ক্ৰিয়েট কৰক, ইউটিউব চেনেল ক্ৰিয়েট কৰক, তাত গৈ আপোনালোকে ভিউজ আনক। তাৰপিছত আপোনালোকে যিহেতু এনেকুৱা কৈছে, তো মেবি আপোনালোকৰ সঁচাকৈ ইমান ভিউজ আহে আৰু ইমান ভিউজ যেতিয়া আহিব তেতিয়ালৈকে আপোনালোকে ইনকাম কৰিব পাৰিব। তো ইমান মানুহৰ পিছত লাগি থাকি সময় নষ্ট নকৰাকৈ আপোনালোকে ফেচবুক পেজ ক্ৰিয়েট কৰক, ইউটিউব চেনেল ক্ৰিয়েট কৰক, তাত গৈ ভিডিঅ'বোৰ আপলোড কৰক। যেতিয়া ভিডিঅ' ভাইৰেল হ'ব, ভিউজ আহিব, তেতিয়া আপোনালোকে আৰ্নিং কৰিব পাৰিব। তো আপোনালোকে ইমান সহজ পদ্ধতি এৰি কিনে আপোনালোকে মানুহৰ পিছত যে এইবোৰ সময় দিয়ে ন, এইবোৰ সময় আপোনালোকে এনেকুৱা প্লেটফৰ্মবোৰত সময় দিয়ক, আপোনালোকে হয়তো আপোনালোকে নিজৰ লাইফটো কেৰিয়াৰটো বনাব পাৰিব। তো চাওক, এটা কথা মই আপোনালোকক কৈছোঁ, যিসকলে, মই সকলোকে কোৱা নাই দেই, যিসকলে মোক ভাল পায় বা মোক ছাপোৰ্ট কৰি আছে, তেখেতসকলক মোৰ অন্তৰৰ পৰা মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকলে মোক লৈ এইবোৰ মানে নেটিজম কৰি আছে ন, তেখেতসকলক মই কৈছোঁ, চাওক, তিনিজন মানুহ চাইছোঁ, তেখেতসকলে সদায় মোক নেগেটিভ কমেণ্টবোৰ কৰে। আৰু যিসকলে নেগেটিভ কমেণ্টবোৰ কৰে, তেখেতসকলকে কৈছোঁ, আপোনালোকে যদি সঁচাকৈ যদি ইমান পাৰে ন, তেতিয়াহ'লে আপোনালোকে ফেচবুক পেজ ক্ৰিয়েট কৰক। প্ৰফাইলত একো নাই, মই সঁচাকৈ কথা কৈছোঁ, যিসকলে প্ৰফাইলক লৈ ইউটিউবত তেনেকৈ বহুত ভিডিঅ' পাই যাব, প্ৰফাইলক কনভাৰ্ট কৰি আপোনালোকে পেজ বনাব পাৰিব, য'ত নেকি আৰ্নিঙৰ চ'ৰ্চ দিছে, কিন্তু একচুৱেলি এইটো একদমেই ভুৱা, তাত আপোনালোকে আৰ্নিং কৰিব নোৱাৰে। আৰু যদি পাৰে ফেচবুক পেজ ক্ৰিয়েট কৰক, ইউটিউব চেনেল ক্ৰিয়েট কৰক, তাত গৈ ভিডিঅ' বনাওক আৰু আপোনালোকে আৰ্নিং কৰক। আৰু মোক লৈ যিসকলে কণ্ট্ৰভাৰ্চি কৰে, আচলতে তেখেতসকলক কৈছোঁ, যিকোনো বস্তু দুটা ছাইড থাকে, এটা পজিটিভ ছাইড, এটা নেগেটিভ ছাইড। আৰু মেবি মোৰো নেগেটিভ আৰু পজিটিভ দুয়োটাই আছে। যিকোনো বস্তু এটা নেগেটিভ ছাইড থাকে, নেগেটিভ পজিটিভ ছাইডটো থাকিবই যিকোনো বস্তুত। আৰু মই ভাবোঁ মোৰো আছে, আপোনালোকে সেইটোক মোক দেখুৱাই দিয়ক যে তোৰ এইটো নেগেটিভ ছাইড, তই এইটো ভুল কাম কৰিছ। তো মেবি মই সেইটো শুধৰণি কৰাৰ চেষ্টা কৰিম। আপোনালোকে এনেকুৱা মন্তব্য দি কিনি মোক বিভ্ৰান্তি কৰাৰ চেষ্টা নকৰিব। আৰু এটা কথা কৈ দিছোঁ, মই বিভ্ৰান্তি হোৱা ল'ৰা মই নহয়, মই সদায় ঠাণ্ডা মগজুৰে মই ভাবোঁ, যিকোনো কথা মই চিন্তা কৰোঁ। যিকোনো মানুহে কিবা এটা কাম যদি কৰিব যায় ন, একেবাৰে কিন্তু তেখেতৰ কামটো ছাকচেছ হৈ নাযায়। আপুনি যদি গছ এটাত যদি আপুনি উঠিম বুলি কয়, তলৰ পৰাই লাহে লাহে উঠিব লাগিব। আপুনি একে ঝাপতে যদি তলৰ পৰা ওপৰত যাব, কেতিয়াও নোৱাৰে। যদি পাৰে ফেচবুকত নহয়, ফেচবুক পেজ ক্ৰিয়েট কৰক, তাৰ পৰা আপোনালোকে বহুত ফেচিলিটি পাব, বহুত ফিচাৰ্ছ আছে। তাৰ পৰা আপোনালোকে যদি ভাল যদি ভিউজ আহে, আপোনালোকে ইনকামো কৰিব পাৰিব। প্লাছ আপোনালোকে এনেকৈ যদি ভাবে, তেনেহ'লে আপুনি কৰক, ফেচবুক পেজ ক্ৰিয়েট কৰি ভিডিঅ' 1500, 1000, 2000 ভিউজ আনি দেখুৱাওক। প্লাছ ইউটিউবত আপোনালোকে 1000, 2000 ভিউজ আনি দেখুৱাওক। তাৰপিছত আনক ঠাট্টা কৰিব আহিব, ঠিক আছে। এটা কথা ভাল লাগে, কিছুমান মানুহে পজিটিভ কমেণ্টবোৰ কৰে ন, তেতিয়া সঁচাকৈ মনটো অলপ বেছি ভাল লাগে। আৰু কিছুমান মানুহ আছে, তেখেতসকলে মানে সদায় নেগেটিভ কমেণ্ট কৰি মানুহক মানে বিভ্ৰান্তি কৰাৰ চেষ্টা কৰে। তো চাওক, তেখেতসকলক এটা কথা কৈছোঁ, আপোনালোকে মানুহক যদি ভাল কাম কৰিব নোৱাৰে, তেনেহ'লে আপোনাক বেয়া কাম কৰাৰো বা বেয়া মন্তব্য দিয়াৰো আপোনাৰ কোনো অধিকাৰ নাই। তো মই যিহেতু আপোনাক কোনো বেয়া কাম কৰা নাই, বেয়া কথা কোৱা নাই, তো মোক আপোনালোকে নেগেটিভ কথা কৈ মোক বিভ্ৰান্তি কৰাৰ চেষ্টা নকৰিব। আপোনালোকে যিসকলে ছাপোৰ্ট কৰি গৈছে, তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে ফ'ল' যদি এতিয়ালৈকে কৰা নাই, তেনে পেজটো ফ'ল' কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।